नोंथाङा अनलाइननि गेजेरजों लटारि बायदों नामा? जुदि बायो सांग्रां जा। जारिमिनारि संकस खेराइ जौगाखां आफादनि सायाव गोसोम दागो फुननो नाजादों माखासे दुथां सुबुंफोरा। सिनाय मोनै दुथां सुबुंफोरा 2 नम्बर लटारि होनानै गोसोम दागो फुननो नाजादों। क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय एबा रायमना माहारियारि पार्क सेरनि भारत भुटान सीमा ओनसोलाव थानाय बयजोंबो मिथिसारजानाय जारिमिनारि संकस खेराइ जौगाखां आफादनि सायाव माखासे सिनाय मोनै दुथां सुबुंफोरा 2 नम्बर लटारि होनानै गोसोम दागो फुननो नाजादों। जारिमिनारि संकस खेराइ जौगाखां आफादनि बिबानगिरिफोरा फोरमायनाय बायदिब्ला माखासे सान सिगांनिफ्रायनो सोरबा सिनाय मोनै दुथां सुबुंफोरा बे आफादनि मुं लानानै अनलाइननि गेजेरजों माखासे लटारि फानगासिनो दं। बियो गासैबो नंखाय। बे लटारिखौ रावबो रायजोफोरा लानो नाङा आरो संकस खेराइ जौगाखां आफादा दायो बेबायदि जेबो लटारि होआखै होननानै खौरां मिलनि गेजेरजों ओरैबायदि फोरमायो। শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সবলৈ মই নমস্কাৰ যাচিলোঁ। মই গোসাইগাঁও জিলা দুলাৰায় গুটি বাথৌ আফাদৰ সভাপতি আৰু বুৰঞ্জী খ্যাত সংকোচ উন্নয়ন সমিতিৰ সভাপতি। অতি দুখৰ বিষয়, যোৱা দুদিনত কিছু দুষ্ট চক্ৰই আমাৰ বুৰঞ্জী খ্যাত সংকোচ খেৰাই উন্নয়ন সমিতিৰ নামত যোৱা 2 এপ্ৰিল 2026 তাৰিখে উপহাৰ কুপন খেল অনুষ্ঠিত কৰা বুলি অনলাইন যোগে কুপন বিক্ৰী কৰি টকা আদায় কৰি ৰাতিৰ ভিতৰতে ফলাফল ঘোষণা কৰি উপহাৰ প্ৰদান কৰাৰ নামত আৰু গাড়ীৰ ইঞ্চুৰেঞ্চৰ বাবদ টকা জমা দিব লাগিব বুলি যোৱা 3/4/2026 তাৰিখে জনেক জয়ন্ত বৰা নামৰ এজন ব্যক্তিৰ QR কোড আৰু তেওঁৰ বেংক একাউণ্ট যোগে মেঘালয়ৰ টুৰাৰ শ্ৰী জাগিৰ কোচ নামৰ গ্ৰাহকজনৰ পৰা নগদ 8,000 টকা আৰু চিৰাং জিলাৰ বাসুগাঁৱৰ জনেক অজয় ব্ৰহ্মৰ পৰা 9,000 টকা আৰু চিৰাং জিলাৰ ধুপুৰীৰ ৰমানন্দ দাস আৰু বৰপেটা জিলাৰ সৰ্বগড় জাহাংগীৰ আলীৰ পৰা পুৰস্কাৰ প্ৰদানৰ নামত আৰু গাড়ীৰ ইঞ্চুৰেঞ্চৰ নামত টকা বিচাৰি ফোন কৰাৰ কথা আমাৰ দৃষ্টিগোচৰ হৈছে। উক্ত গ্ৰাহককেইজনে যোৱা 4 তাৰিখে ৰাতিপুৱাৰ পৰা তেওঁলোকৰ পৰা কোনো ফোন কল নোপোৱাত আৰু ফোন যোগাযোগ ব্যাহত হোৱাত আমাৰ সংকোচ খেৰাই উন্নয়ন সমিতিৰ লগত আহি যোগাযোগ কৰি পেলাই তেওঁলোকে কিছু অভিযোগ আনিছে। কিন্তু দুখৰ বিষয়, আমি বচগাঁও বজাৰ চৰাইবিলত যোৱা 2 এপ্ৰিল 2026 তাৰিখে কোনো উপহাৰ কুপন খেল অনুষ্ঠিত কৰা নাই আৰু কৰাৰ কোনো যা যোগাৰ কৰা নাই। উপহাৰ কুপন বঁটা প্ৰাপকসকলৰ পৰা আমি উক্ত দুষ্ট চক্ৰান্ত সম্পৰ্কে যোৱা 4 তাৰিখে আমাৰ ইয়াত অহাত আমি জ্ঞাত হ'লোঁ আৰু আমি সমিতিৰ সদস্যসকলে একগোট হৈ লগেই আমি প্ৰেছ মিডিয়া যোগে আৰু বৈদ্যুতিক মাধ্যম যোগে উক্ত দুষ্ট চক্ৰান্তৰ পৰা সাৱধান হোৱাৰ বাবে সংশ্লিষ্ট সকলো ৰাইজলৈ আৰু তেওঁলোকৰ লগত কোনো টকা পইচাৰ লেনদেন নকৰিবলৈ আমি শ্ৰদ্ধেয় ৰাইজক অনুৰোধ জনালোঁ আৰু পৰাসম্ভৱ তেওঁলোকৰ যিটো ফোন নম্বৰ আৰু তেওঁলোকৰ যিটো QR কোড, এই QR কোডৰ দ্বাৰা তেওঁলোকক কৰায়ত্ব কৰি শাস্তি দিয়াৰ বাবে আমি সংশ্লিষ্ট পুৰস্কাৰ বঁটা প্ৰাপকসকলক আমি অনুৰোধ জনালোঁ। আৰু ভৱিষ্যতে যাতে তেনেকুৱা কোনো দুষ্ট চক্ৰৰ পৰা তেনেকুৱা অনলাইন যোগে কোনো টিকেট ক্ৰয় নকৰিবৰ বাবে আৰু
এই দুষ্ট চক্ৰৰ পৰা সাৱধান হোৱাৰ বাবে আমি সকলো ৰাইজলৈ আমি অনুৰোধ